অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ উদ্যোগত সংবিধান ৰক্ষা আৰু গণতন্ত্ৰ ৰক্ষাৰ ওপৰত এক পদযাত্ৰা কাৰ্যসূচী গোটেই অসমতে লোৱা হৈ আছে। আজি কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা সমষ্টিৰ তুলসীবিলত লোৱা হৈছে আৰু খন্তেক সময়ৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অধ্যক্ষ মাননীয় সলমান খান ডাঙৰীয়া আহি উপস্থিত হ'ব। লগত থাকিব AICCৰ তথা অসমৰ কোৰ ইনচাৰ্জ ইকবাল আহমেদ ডাঙৰীয়া। লগত উপস্থিত থাকিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সংখ্যালঘু বিভাগৰ আজাদ হুছেইন ডাঙৰীয়া, নেকিবুৰ ৰহমান ডাঙৰীয়া। গতিকে এই পদযাত্ৰাৰ কাৰণে কংগ্ৰেছী কৰ্মীসকল আজি ওলাই আহিছে। তাৰে কিছু আপোনালোকক মই আভাস দেখুৱাবলৈ বিচাৰিছোঁ। কংগ্ৰেছী কৰ্মীসকলে নিজৰ পকেটৰ খৰচ কৰি এয়া টমটম লৈ আজি এই পদযাত্ৰা কাৰ্যসূচীত আহিছে। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ৫ নং পৰ্বতজোৰা সমষ্টিৰ তুলসীবিলত তাৰ কিছু আভাস আপোনালোকক দিবলৈ বিচাৰিছোঁ। যুঁজ এখন হ'ব, মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াই কোৱাৰ নিচিনা যুঁজ এখন হ'ব। এয়া যুঁজ এখন হোৱাৰ কাৰণে ২০২৬ চনত গণতান্ত্ৰিক মাধ্যমেৰে যুঁজখন হ'ব, ভোটাৰ জৰিয়তে নিৰ্ণয় কৰা হ'ব। গতিকে গণতান্ত্ৰিক মাধ্যমেৰে যিহেতু যুঁজখন হ'ব, ভোটাৰে নিৰ্ণয় কৰিব এইবাৰ ২০২৬ চনৰ কংগ্ৰেছ চৰকাৰ অনাৰ কাৰণে সকলো ৰাইজ ওলাই আহিছে। কিছু আপোনালোকক মই এয়া ভিডিঅ' ফুটেজ দেখুৱাইছোঁ।